লাইটৰ বল আছে ৰছী দিছে এটা চাপ বল আছে এটা ৰছী দিছে এটা বেলেগ হেৰি কৰি দিছে এনেকুৱা যে ধুনীয়া সজাই ৰাখিছে এটা বিয়াৰ বাড়ি চাওক আপোনালোক ইমান ধুনীয়াকৈ সজাইছে বিয়াৰ বাড়িটোত আমি সোমাই আছো প্ৰৱেশ কৰি আছো এতিয়া এনেকুৱা ধুনীয়া সব বহিবলৈ কিনে ৰুম দিছে এইপিনে দিছে এতিয়া সবাই আছে কমপ্লিট হোৱা নাই একদম পুৰা সব কেনেকুৱা ধুনীয়া আৰু চকীবিলাক চাওক বৰ ধুনীয়া কৰি আছে চকীবিলাক সুন্দৰকৈ বনাই আছে এইবিলাক বহা চকী হয় এইবিলাক কেনেকুৱা ধুনীয়া একদম হেৰি কৰি দিছে বিলাক আৰু এতিয়াও বনা ক্লিয়াৰ হোৱা নাই এইটো দৰা কইনাৰ হেৰি হয় সব দৰা কইনাৰ হেৰি হয় জাগাটো এনেকুৱা ধুনীয়া ফুল হেৰি কৰি আছে এচি ফুল বহুত লগাই আছে এইটো নিমন্ত্ৰণ আছে পৰহিহে বিয়া এইটো আমি খাম বিশ্বনাথ চাৰিআলি হয় চব কোনে এচি আহিছে চব এচি লৈ আহিছে কেইটা বহুত কেইটা এচি আছে হেৰি কৰিছে তাৰপিছত ওপৰত চব ফুল কেনেকুৱা দিছে একদম ধুনীয়াকৈ এতিয়া বনা হোৱা নাই পিছত বিয়াৰ দিনা নেক্সট ভিডিঅ' এৰিব পাৰিম আৰু এইবিলাক এনেকুৱা থাকিব ৱাল দি কেনে এনেকুৱা থাকিব চব বস্তু বৰ ধুনীয়াকৈ চবেই ৰাখিব চব এনেকুৱা ধুনীয়া এইবিলাক এনেকুৱা দৰকাৰ নিচিনাকৈ থাকিব এনেকুৱা ফুল এইটো হয় আৰু এইটো ওপৰ দি মানুহ যাব এইটো যে আছে ৰাস্তা এই বাটৰ ওপৰ দি মানুহ যাব চব ফুল আছে বেয়া হয় না মানুহ এইটো দি যাব বল হেৰি কৰি দিছে মাজে মাজে বল ফিটিং কৰা আছে দেখাই দি আছোঁ আপোনালোকক সব বল কাঠৰ হেৰি দিছে ইয়াৰ ভিতৰত লাইটৰ বল আছে ৰছী দিছে এটা চাপ বল আছে এটা ৰছী দিছে এটা বেলেগ হেৰি কৰি দিছে এনেকুৱা যে ধুনীয়া সজাই ৰাখিছে এতিয়া সজা হোৱাই নাই ক্লিয়াৰ আৰু এই যে লাইটটো জ্বলিছে ডাঙৰ লাইট সব লাইটবিলাক এনেকুৱা ফকচিং চেট কৰি আছে লাইট এই যে লাইট এতিয়া লাইট দিব কৈছোঁ লাইট দিছে কমপ্লিট কাম কৰাই নাই দিছে ক'লোঁ যে লাইটটো দিয়কচোন কেনেকুৱা চব ফ্ৰিজ টিজ চব লৈ আহিছে ঠাণ্ডা ইয়াতে পাব ইয়াতে দুটা ফ্ৰিজ লৈ আহিছে ক্ৰীম চিৰিম চব থাকিব এইটো বিয়াৰ হেৰি হয় ৰাস্তাটো দেখি দিছোঁ চাৰিআলিৰ পৰা অকণমান ভিতৰত এই যে এইটো মেইন ৰোড হয় এইপিনে দোকান আছে এইপিনে দোকান আছে অহা মানুহবিলাক যে আহিব এইটো ৰাস্তা হয় ৰাস্তাৰ পৰা অকণমান মানে 30 মিটাৰ হ'ব 50 মিটাৰ নহয় 30 মিটাৰ এই মেইন ৰোড হয় এইটো বিশ্বনাথ চাৰিআলি এই আগতে পুলিচ পইণ্ট এইটো পুলিচ পইণ্ট হয় পুলিচ পইণ্টৰ পৰা অকণমান দূৰতে আৰু বিহুৰ হেৰি ওলাই গ'ল ভালে ভালে এতিয়া ঈদৰ বজাৰ মানুহ একদম পুৰা ভিৰ লাগি আছে যাম একদম বজাৰত দোকানত ঠেলি সোমা নাযায় এনেকুৱা অৱস্থা ঈদৰ মাৰ্কেট চাওক বিশ্বনাথ চাৰিআলি প্ৰত্যেক দোকানতে ইমান ভিৰ
ঠেলি সোমা নাযায় চাওক মানে ঈদৰ বজাৰ লাগিছে ঈদৰ বজাৰ ভাইটি কি ঈদৰ বজাৰ কৰিব আহিছে নেকি কি কাপোৰ লাগে নেকি সোমাব পৰা নাই নেকি ঈদৰ কাৰণে হা অঁ অলপ আগত যাওঁ এইটো মাৰ্কেটত যাওঁ চাওঁ তাতো কেনেকুৱা বা একদম পুৰা জাম লাগি আছে যিটো দোকানত যাব একদম ঠেলি সোমা নাযায় ঈদৰ মাৰ্কেট এনেকুৱা বিশ্বনাথ চাৰিআলিতো আৰু আমাৰ পিনেতো আৰু বেছি কাৰণ একচাটিয়া বেছিভাগ মুছলিম এটাতো সব মিক্সাৰ আমাৰ তাতো মিক্সাৰ হ'লেও মানে মুছলিমৰ সংখ্যাটো বেছি চাওক এতিয়া কাৰণ বিহু হৈ গ'ল এতিয়া ঈদৰ মাৰ্কেট চাওক কেনেকুৱা একদম মানুহ ভিতৰত একদম চাউলয় মানুহ একদম পুৰা ঠেলি সোমাই নাযায় এনেকুৱা মানুহ অৱস্থা আমি কাপোৰ বুলি আহিছোঁ কালি লৈছোঁ আজি আকৌ আহিছোঁ কিন্তু সোমাব পৰা নাই এটা দোকানত গৈছিলোঁ কিন্তু পচন্দ হোৱা নাই এইটোতো পুৰা সব দোকানতো একদম পুৰা একদম যাম ভাইটি আৰু ক'ত যাবি ক কোনটো দোকানত যাম এনেকুৱা যাম বিশ্বনাথ চাৰিআলিত গাড়ী ৰাখি ৰাখি একদম পুৰা একদম যাম পুৰা একদম মানুহ সোমাই আছে এযোৰা ল'ব আহিছোঁ দাদা এইটো কিমান পৰা ওপৰটো 4,000 দিয়ে এইটো 3,000 এইটো 3,000 ওপৰটো 4,000 এইটো দিয়ে না কৰা এইটো সৰুটো এইটো 600 না এটা এতটুকু সাইজ এতটুকুই হয় সাইজ কেন কয় মাস থেকে দেখতেছ ইয়াতকৈ ডাঙৰ এই নহয় আৰু এইখিনি যে Please subscribe this channel for more information.